দুলীয়াজানত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৭ম বাৰ্ষিকী মৃত্যু দিৱস পালন হয়। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, ভাবিব কোনেনো কোৱা সমনীয়া, গাবলৈ আৰু আমাৰ মাজত ভূপেন দা নাই। এই জনা সুধাকণ্ঠৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল। এই লৈ সোমবাৰে দুলীয়াজানৰ পিপলতল তিনিআলিত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, দুলীয়াজান আঞ্চলিক সমিতি আৰু দুলীয়াজান নগৰ সমিতি, বৃহত্তৰ অসমীয়া নাৰী মঞ্চ, দুলীয়াজান আঞ্চলিক সমিতি আৰু দুলীয়াজান নগৰ সমিতি উদ্যোগত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ৭ম বাৰ্ষিক মৃত্যু তিথি উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত দুলীয়াজান সাহিত্য সভাৰ সভাপতি আদিত্য গোস্বামী দেৱে বন্তি প্ৰজ্বলন কৰাৰ লগতে বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ সভানেত্ৰী বীণা কোঁৱৰ আৰু স্থানীয় কেইবাজনো সংবাদসেৱী উপস্থিত থাকি সুধাকণ্ঠগৰাকীক বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ আজি ৭ম স্মৃতি দিৱসত উপস্থিত থকা অসমীয়া জাতিক ভাল পোৱা, ভূপেন হাজৰিকাক ভাল পোৱা শ্ৰদ্ধা ৰাইজ, আচলতে আমাৰ ভাবিবলৈ মন নাযায় যে আজিৰ পৰা ৭ বছৰ আগতে বিশ্ববিশ্ৰুত এজন ব্যক্তি, যিজন ব্যক্তিয়ে অসমীয়া জাতিক এটা মহাজাতিলৈ পৰিণত কৰিছিলে, বিশ্ব দৰবাৰত অসমীয়া জাতিক নামৰ জাতিটোক চিনাকি কৰি দিছিলে, সেইজন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱ আমাৰ মাজৰ পৰা আঁতৰি গৈছে। আচলতে আমি তেখেতক যদিও দৈহিকভাৱে তেখেত আঁতৰি গৈছে, কিন্তু আমাৰ সমাজৰ পৰা, আমাৰ সংস্কৃতিৰ পৰা, আমাৰ মানুহৰ হৃদয়ৰ পৰা কেতিয়াও ভূপেন হাজৰিকা আঁতৰি যাব নোৱাৰে। যেতিয়ালৈকে ব্ৰহ্মপুত্ৰ বৈ থাকিব, লুইত বৈ থাকিব, তেতিয়ালৈকে ভূপেন হাজৰিকা অসমৰ, ভাৰতৰ, বিশ্বৰ বুকুত তেখেত জীয়াই থাকিব। মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। আমাৰ চিৰশান্তি কামনা কৰি আমি এই বন্তি প্ৰজ্বলন কৰিছোঁ। আমি তেখেতৰ যি আত্মা, এই আত্মাই আমাৰ অসমবাসীক যেনেধৰণে প্ৰতিটো শিৰাই শিৰাই অসমবাসীক আমাক সোঁৱৰাই থৈ গ'ল, অসমত অসমীয়া আমি একগোট হ'ব লাগিব, মানুহে মানুহক ভাল পাব লাগিব, মানুহে মানুহক ভাল পালেহে আমি অসমবাসী সদায় অসমখন বৰ অসম হৈ থকাৰ যি সপোন আছিল ভূপেন হাজৰিকাৰ, সেই হয়তো সেই কাৰ্যত পৰিণত হ'ব। আজি আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ দুলীয়াজান আঞ্চলিক সমিতি, বৃহত্তৰ অসমীয়া নাৰী মঞ্চ দুলীয়াজান আঞ্চলিক সমিতি, বৃহত্তৰ অসমীয়া নাৰী মঞ্চ দুলীয়াজান নগৰ সমিতি আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চ দুলীয়াজান নগৰ সমিতি উদ্যোগত শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ ৭ম বাৰ্ষিকী যি নেকি মৃত্যু তিথি উপলক্ষে আমি আজি দুলীয়াজানৰ পিপলতলত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আগবাঢ়িছোঁ। এই অনুষ্ঠানৰ যোগেদি আমি অসমৰ ৰাইজক এটা মেছেজ দিব বিচাৰিছোঁ যে ভূপেন হাজৰিকা এজন এনেকুৱা এজন ব্যক্তি আছিল, যিজন ব্যক্তি অসমৰ লগতে ভাৰতবৰ্ষৰ যি নেকি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। তেখেতে যি নেকি অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছিল। আজি অসমীয়াৰ মাজত যি নেকি জাতি ভেদৰ যি কুল আহি পৰিছে, যি বিশৃংখল সৃষ্টি হৈছে, এই সৃষ্টিখলৰ যোগেদি তেখেতে এটা ভাৰতবৰ্ষৰ লগতে অসমত এটা মেছেজ তেখেতে দি গৈছিল যে সকলো অসমীয়া জাতি এই আমাৰ অসমখনক যদি আগুৱাই নিব লাগিব, আমি সকলো ক্ষেত্ৰত আগবাঢ়ি নিব লাগিব, যাব লাগিব। আজি ভূপেন হাজৰিকা দেৱৰ যি নেকি তেখেতৰ স্মৃতি, যি নেকি তেখেতৰ গৌৰৱ, আমাৰ অসমৰ সকলো সমাজৰ বাবে সকলোৱে দায়বদ্ধ কৰিব লাগিব। আমি অসমৰ উঠি অহা প্ৰজন্মই ভূপেন হাজৰিকাৰ লগতেই শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ কথা সৃষ্টি কৰি তেখেতসকলৰ যিসকল প্ৰতিভা আমাক আগবঢ়াই থৈছিল, সেই প্ৰতিভাসমূহ আমি স্মৰণ কৰিব লাগিব। তেতিয়াহে আমি এই অসমখনক অসম হিচাপে আমি পৰিচয় দিবলৈ সক্ষম হ'ম। ৭ম বাৰ্ষিক মৃত্যু তিথিত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱলৈ পাব্লিক নিউজ টাইমৰ তৰফৰ পৰাও জনাইছোঁ একাজলি শ্ৰদ্ধাঞ্জলি। ডেস্ক ৰিপৰ্ট, পাব্লিক নিউজ টাইম।